Hey guys, কি খবৰ আশা কৰিছো খবৰ নিশ্চয় ভাল আৰু মই বিনে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো নতুন এটা ব্লগলৈ আশা কৰিছো ব্লগটো চাই আপোনালোকে বহুত বেছি ভাল পাব হয় নাই আৰু মইনাও জাষ্ট মাত্ৰ হৈ উঠিলে টোপনিৰ পৰা আমিও চাহ পানী খাই লৈ আজৰি হৈছো আৰু এতিয়া ব্লগটো আমি আৰম্ভ কৰি দিছো পুৱাৰ পৰা বৰষুণ পৰি আছে যেহেতু নাই মইনা কি কৰি আছা খুশি পুৱাৰ পৰা বৰষুণ পৰি আছে আৰু এতিয়া 4 দিন মান হল বৰষুণ পৰি থকা এতিয়ালৈকে পৰি আছে নাজানো আৰু কিমান দিন পৰিব দেই আৰু সম্পূৰ্ণ চাব ভিডিওটো সম্পূৰ্ণ চাই মিলি কমেন্টত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিছে এটা হলে ব্লগ ভিডিওটো আমি আৰম্ভ কৰো আজি দিনটো কি কৰো কি নকৰো সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম সম্পূৰ্ণ চাই থাকিব বৰষুণ পৰি আছে আৰু বহুতখিনি কাপোৰ হৈ গল মইনাৰো পেন চলাইবিলাক বহুত হৈ গল ভিজা সেইটো কাৰণে মেলি দিবলৈ জাগা নহয় হৈ গৈছে কত মইলি দিও কত মেলি নিদো হেনেকা লাগি গৈছে মইনা কি কৰি আছা কৈছো আমাৰ মইনাও এতিয়া টোপনিৰ পৰা উঠিলে হয় নাই হাই বুলি কৈ দিয়াছো হাই হাই বুলি কৈ দিয়া হাই বুলি কৈ দিয়া এতিয়া মই যি কৰো সকলোবোৰ তাই শিকি আছে তাৰ মানে যাই যিটো কয় সিটোৱে ক'বলৈ চেষ্টা কৰে যাই যিটো কয় সিটোৱে কলো আৰু চুলি টানা কিয় আৰু বহুত বেছি চুলি টানি থাকে হি আৰু পুৱাতে আমাৰ কাষতে মানে ঘৰতে ডাঙৰ আম কালিকে হাৱা তুফানত ইমান ডাঙৰ আম সৰি আছিলে তো আজি পুৱা বুটলি পেলাই এনেকৈ থৈ দিছো নালাগে আমটো খাই ভালে লাগে বহুত বেছি টেঙা নহয় অকমান টেঙা মিঠা লাগে টাইপৰ আমটো কাৰণে খাবলৈ ভাল নালাগে ইমান পোকৰ কাৰণে খাব ইচ্ছা নাযায় তো যি কি নহওক ভিডিওটো সম্পূৰ্ণ চাব তো ব্লগ ভিডিওটো আমি আৰম্ভ কৰি দিও হয় নাই বহু দিনৰ মূৰত আজি পিঠা খাবলৈ পাম ঘৰত আহিছো যিহেতু মায়ে বনাই আছে পিঠাৰ আৰু যা যোগাৰ কৰি আছে সম্পূৰ্ণ নহলো আধা হলে যোগাৰ কৰা আৰু আজি পিঠা নবনাই কালি পুৱাহে বনাব আজি অকল ভুকাই থৈ দিছে পিঠাগুৰিটো তো কালি পুৱা আপোনালোকক দেখুৱাম কেনে ধৰণে পিঠা বনাই আৰু সকলোতো জানেই পিঠা বনাব হলেও কিছুমানে নাজানিব পাৰে সেইটো কাৰণে অকমান আপোনালোকৰ কাৰণে ভিডিও আগবঢ়াম তো সম্পূৰ্ণ চাব লগতে অকমান মাংস নিচিনা অকমান বনাই আছে মায়ে আৰু এইটো লোকেল মাংস আৰু লোকেল মাংস এনেকৈ জুইত বনাই মানে খাবলৈ বহুত বেছি টেষ্টি হয় সকলোৱে জানে আৰু আজি মাংস ৰেচিপি অকণমান দেখুৱাই দিছোঁ মাত্ৰ তো চাই থাকিব ভিডিওটো একেবাৰে কম সময়ৰ ভিতৰত আপোনালোকৰ ওচৰত এটা পিঠা ৰেচিপি মই শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু যোনসকলে এই পিঠাটো বনাব জানে তো জানে আৰু যোনসকলে নাজানে সিহঁতৰ কাৰণে সহায় হ'ব বুলি মই ভাবোঁ সম্পূৰ্ণ চাব কেনেধৰণে বনাই কেনেধৰণে নবনাই সকলোবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰথমতে মায়ে মানে পিঠাগুড়িটো ভালদৰে মিঠাইৰ লগত সানি লৈছে মিঠাই মানে কি কৰি মিঠাই বুলি কওঁ আমাৰ পিনে জেগাৰ নাম বেলেগ থাকিব পাৰে আৰু আপোনালোকে যদি গুড়ি মিঠাই নাথাকে তেতিয়াহ'লে চেনি ব্যৱহাৰ কৰিব পাৰে গুড় মিঠাই ব্যৱহাৰ কৰিলে হ'ল খাবলৈ অকণমান টেষ্টটো বহুত বেছি হয় ইয়াতে অকণমান নিমখ আৰু মিঠাই পিঠাগুড়ি এইবিলাকে বস্তু আৰু বিশেষ একো বস্তু দিব নালাগে জাষ্ট ঘৰতে থাকি যায় এইবিলাক বস্তু তো সেইবিলাক বস্তু দিয়ে আমি এটা পিঠা ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম তো সেইটো ভালদৰে মানে হাতেৰে মোহাৰিব লাগিব আৰু মাখি ল'লে মানে হাতেৰে ভালদৰে মাখি ল'লে বস্তুটো ফুলি উঠে আৰু চফ্ট হয় খাবলৈ তো মায়ে দেখিবলৈ পাইছে মায়ে ধুনীয়াকৈ সানি লৈছে আৰু যদি অকমান কম পুৰা এতিয়া মই এখন কেৰাহী বহাই দিছোঁ গৰম হ'বলৈ দিছোঁ আৰু কেৰাহীটো ভালদৰে গৰম হৈ যোৱাৰ পিছত মই ইয়াতে দিছোঁ এটা বনাই চাইছোঁ প্ৰথমতে এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ ফুলি উঠিছে আৰু একদম কম তেলতে মই বনাই আছোঁ পিঠাটো বেছি তেল দিব নালাগে কম তেলতে হৈ যায়
মায়ে বনোৱা পিঠা খাই আছোঁ বহুত বেছি টেষ্টি হৈছে খাবলৈ পিঠাটো আৰু এনেকুৱা ধৰণৰ পিঠা কোনে কোনে খায় কমেণ্ট জনাব আমাৰ ইপিনে তেলৰ পিঠা বুলি কওঁ আৰু আপোনালোকে কি বুলি কয় কমেণ্টত জনাব মজা বিহু বুলি নহয় আমি যেতিয়া পাওঁ তেতিয়া এনেকুৱা ধৰণৰ খাব মন গ'লে পিঠা বনাই খাওঁ তো বহুত বেছি টেষ্টি হৈছে খাবলৈ মই দুটামান বনাইছিলোঁ বাৰু ভালে হৈছে itu khalu lupa saya kan ada itu এয়া আবেলি টাইমত চাহ খাবলৈ ওলাইছোঁ মুড়িৰ লাড়ু এয়া দেখিবলৈ পাইছে এইটো হ'ল মুড়িৰ লাড়ু হয় আমাৰ ইপিনে মুড়িৰ লাড়ু বুলি কওঁ আগত কম খাইছিলোঁ আইতা থকাতে এনে ধৰণৰ বনাই দিছিল ডাঙৰ ডাঙৰকৈ এতিয়া সৰুৱে হৈ গ'ল মুড়িৰ লাড়ুটো আগত ইমান ডাঙৰ আছিলে এটা খালে পেট ভৰে তেনেকুৱা টাইপৰ আৰু এতিয়া ৰঙা চাহ লগত মুড়িৰ লাড়ু খাই এইকেইদিন ৰেগুলাৰ বৰষুণ পৰি থকাৰ কাৰণে আমাৰ ইপিনে বানপানী হৈ গৈছে আৰু পথাৰবোৰ সকলোতে পানী ভৰ্তি হৈ গৈছে জমা হৈ গৈছে আৰু দেখিবলৈ পাইছে বহুত মানুহ মাছ মাৰি আছে ইপিনে মানে বাটে এনেকুৱা জাল লৈ পেলাই মাছ উঠাই আছে এইবিলাক জাল কি বুলি কয় ময়ো নামটো ভালকৈ নাজানো তুনি জাল বুলি কয় নেকি চাগে যোনে জানে এই জালটোৰ নাম কমেণ্টত জনাব আৰু মই অকণমান ট্ৰাই কৰি চাইছোঁ মইতো কেতিয়াও মাৰি পোৱা নাই এনেধৰণে মাছ তো এইবাৰ ফাৰ্ষ্ট টাইম মাৰিছোঁ আৰু বহুত বেছি এনজয় কৰিছোঁ তেনেকৈ মাছ মাৰি পেলাই সঁচাকৈ বহুত বেছি ভাল লাগে অকণমান নজনা কামত জানিবলৈ কেতিয়াবা ট্ৰাই কৰি চাব লাগে এনেধৰণৰ কামবিলাকো আৰু বহুত বেছি ভাল লাগে ঘৰুৱা কাম হয় তো সেইটো কাৰণে ময়ো এবাৰ ট্ৰাই কৰি চাইছোঁ মই বেছি টাইম মাৰি থকা নাই বৰষুণ পৰি আছে কিনকৈ সেইটো কাৰণে আৰু মোৰ ছোৱালীজনী আছে লগত সেইটো কাৰণে বেছি টাইম মৰা নাই অকণমান টাইম মাৰিছোঁ অকণমান এনজয় কৰিলোঁ সেইটো কাৰণে আৰু এতিয়া আমি গৈ থাকোঁ ঘৰলৈ বিৰাট ভাল পাইছে দেই পানী এতিয়া বাইছে দুপৰীয়া 12টা আৰু জাষ্ট মাত্ৰ মই আহিলোঁ মাছ মাৰি পেলাই আপোনালোকেও দেখাই পাইছে মাছ মৰা ভিডিঅ' বহুত বেছি এনজয় কৰিছোঁ তাৰমানে কেতিয়াবা এনেকুৱা নজনা কামো জানিবলৈ মন যায় তো সেইটো কাৰণে আজি অকণমান ট্ৰাই কৰি চাইছোঁ কেনেকুৱা ধৰণৰ হয় আৰু বহুত মাছ পাই আছে আৰু আপোনালোকে জানে মোৰ মাতটো আপোনালোকে জানে বহি গৈছে তাৰমানে চৰ্দি লাগি আছে গাটো বৰ বিশেষ ভাল নহয় বৰষুণ পৰি থকাৰ কাৰণে ৰেগুলাৰ বৰষুণ পৰি থকাৰ কাৰণে দেহাটো অকণমান চৰ্দি জ্বৰ হোৱা হেনা হৈছে আৰু মইনাৰো চৰ্দি লাগি আছে চ' সেইটো কাৰণে গাটো ইমানতো ভাল লগা নাই তো আজি ভিডিঅ'টো মই ইয়াতে সামৰি মাৰিছোঁ আৰু বৰ বিশেষ দীঘল নকৰোঁ পুনৰ লগ পাম নতুন এটা ব্লগৰ সৈতে নতুন এটা ভিডিঅ'ৰ সৈতে আৰু জানে কি ক'ম আপোনালোকে যোনসকলে মোৰ চেনেলটো নতুন হয় তো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ঘণ্টি বটনটো অল কৰি দিব আৰু লাইক কমেণ্ট কৰিব ভাল তো আজিলৈ এইখিনি পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই